হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি মোৰ প্ৰথমটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন ইমানে বৰষুণ দিছে নহয়, কেনিও ওলাই যাবই মন নাযায়। কিন্তু কি কৰিব, নগ'লেতো নহ'ব। পিছে আপোনালোকেও ভাবিছে চাগে ইমান গেলা ডাৱৰীয়া কেনিনো যায় বুলি, নহয় জানো? মই এতিয়া গৈ আছোঁ মোৰ লগৰজনৰ ওচৰলৈ। মই লগৰজনক লৈ এফালে যাম। ক'ত যাম, কিয় যাম আৰু ক'ত কি কৰিম আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই থাকিব। লগৰজনে কাম কৰা দোকানত তাক নমাই আহি এতিয়া মই কাম কৰা নিজৰ দোকানখনলৈ আহিলোঁ। দোকানত আহি দেখিলোঁ কোনোৱে নাই, চাগে কিবা কামত ওলাই গৈছে। এতিয়া মই সোমাই অলপ ক'ত কি আছে চাই লওঁ। আপোনালোকে ভাবিছিলে চাগে ক'তনো গৈ আছে বুলি। হয়, মই এইখন দোকানতে কাম কৰোঁ। দোকানখনতো চিনি পাইছেই চাগে, কি বস্তু আছে। আমাৰ দোকানৰ আকৌ হিচাপ নিকাচ ৰখাটো বহুত জৰুৰী। আপোনালোকে কেতিয়াবা এনেকুৱা দোকানত থাকি পাইছে নেকি? কমেণ্ট কৰি জনাবচোন। আজি দোকানত কাষ্টমাৰো নাই ইমান। বৰষুণ দিছে যে সেইকাৰণে নাই চাগে। ৰাস্তা পূৰা বেয়া হৈ গৈছে ন। ভাবিলোঁ দোকানত ভিৰো নাই ইমান, বাহিৰলৈ অলপ ওলাই গৈ লগৰকেইটাৰ ওচৰৰ পৰাই আহোঁ, অলপ কথাও পাতিম। তেনেকৈ অলপ দেৰি কথা পাতি আকৌ ভাবিলোঁ লাহে লাহে সন্ধিয়াও হ'বলৈ হ'ল, দোকানলৈ যাওঁ। এয়াই আৰু দেখিলে নহয় আমাৰ জীৱন, নিজৰ পেটৰ কাৰণে কি যে কৰিব নালাগে। তাকে অলপ সময় পিছত ছুটিয়ে হ'ব। ঠিক আছে তেন্তে, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ।